মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ অনুশীলনী 1.1ৰ 8ৰ পৰা 17 নম্বৰ প্ৰশ্নলৈকে সকলো প্ৰশ্নৰ সমাধান। 8 নম্বৰ অংকটো চোৱা। অনুশীলনী 1.1ৰ যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? তো অতি কমেও এই শব্দটো যদি আহে, অৰ্থাৎ কম বা লঘিষ্ঠ, এনেকুৱা এটা কথা ইয়াতে উজ্জ্ব হৈ আছে। এনেকুৱা ক্ষেত্ৰত আমি সদায় লঘিষ্ঠ সাধাৰণ গুণিতক বা লসাগু উলিয়াম। তো এই প্ৰশ্নটোত আমাৰ সংখ্যাবিলাক কি আছে চোৱা। তো লসাগুটো আমি আৰু এক ধৰণে চুটি হৰণ নিয়মত ওলাব পাৰোঁ, সেইটো আৰু সহজ হয়। তো সেইকাৰণে এই নিয়মটোত কৰি দিছোঁ চোৱা, এনেকৈ। তো আমাৰ তিনিওটাতে হৰণ যোৱা কি সংখ্যা আছে? 5 দি কৰিলোঁ। 5 15ত 3 বাৰ, 20ত 4 বাৰ, 25ত 5 বাৰ। তো এতিয়া এনেকুৱা কোনো সংখ্যা আছে নেকি দুটাত হৰণ যায়? নাই। গতিকে আমি লিখি দিম লসাগু 5 পূৰণ 3 পূৰণ 4 পূৰণ 5, অৰ্থাৎ 5 3 গুণ 15, 4 5 গুণ 20, 20 15 গুণ কিমান হ'ব? 2 15 গুণ 30 আৰু এটা শূন্য আহি যাব। তো এতিয়া আমি 30 পাই গৈছোঁ, অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ হ'ব 300। অৰ্থাৎ ৰেজিমেণ্টটোত অতি কমেও 300 জন সৈনিক আছে। তো এইটো হ'ল 1 নম্বৰটোৰ উত্তৰ। তাৰপিছত 2 নম্বৰ অংকটো চোৱা কি আছে, যে 1 ঘণ্টা 18 ছেকেণ্ড আৰু আন 1 ঘণ্টা 60 ছেকেণ্ড অন্তৰালত বাজে। কোনো এক সময়ৰ দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? তো আমি এনেকুৱা এটা অংক আগতে কৰিছোঁ 7 নম্বৰত। তো সেইটোৰ নিচিনা ছেইম এইটোই, যে 1 ঘণ্টা 18 ছেকেণ্ড পিছত বাজে আৰু এটা 60 ছেকেণ্ড অন্তৰালত বাজে। তো আমি ওলাব লাগে যে দুয়োটা ঘণ্টা একেলগে কেতিয়া বাজিব। তো আমি এইটোত আচলতে এনেকুৱা এটা কথাই উজ্জ্ব হৈ আছে যে মিনিমাম দুয়োটা ঘণ্টা একেলগে কিমান সময় পিছত বাজিব, অৰ্থাৎ আমি ইয়াতো কি ওলাব লাগিব? লসাগু। তো 18 আৰু 60ৰ লসাগু কিমান হ'ব চোৱা। তো ইয়াতো আমি এইটো ডাইৰেক্ট 6ৰে হৰণ যায়। 6 18ত যাব 3 বাৰ, 60 যাব 10 বাৰ আৰু নাযায়। তো লসাগু হ'ব 6 পূৰণ 3 পূৰণ 10, অৰ্থাৎ 6 3 গুণ 18, 18 10 গুণ 180। গতিকে আমি লিখি দিম উত্তৰটোত যে 180 ছেকেণ্ড পিছত ঘণ্টা দুটা একেলগে বাজিব। এতিয়া পিছৰ অংকটো চোৱা, যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? তো ইয়াতো আমি কি কৰিব লাগিব, যিহেতু প্ৰথমটো 2 দিনৰ মূৰে মূৰে আৰু পিছৰটো 3 দিনৰ মূৰে মূৰে বজায়। তো আমি ইয়াতেও যে মিনিমাম কিমান দিন পিছত দুয়োটা একেলগে বজাব সেইটো প্ৰথমতে আমি ওলাই ল'ব লাগিব। তো 8ৰ 3, 2 আৰু 3ৰ লসাগু কিমান হ'ব? 6। 2 আৰু 3ৰ লসাগু 6, অৰ্থাৎ 6 দিন পিছত দুয়োটাই একেলগে বজাব। এতেকে 6 দিন পিছত দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে
অসম সংগীত বজাব। এতিয়া আমাক সুধিছে যে 30 দিনত কিমানবাৰ একেলগে বাজিব। তো 30ত 6 গুণিতক কেইটা আছে এইটো চাব লাগিব। যেহেতু 6 দিন পিছত একেলগে বাজিব, আকৌ 6 দিন পিছত, আকৌ 6 দিন পিছত, এনেকৈ। অৰ্থাৎ 6 30ত কেইবাৰ যাব? 5 বাৰ। অৰ্থাৎ যেহেতু 5 বাৰ যায়, গতিকে মুঠতে 5 দিন দুয়োটা অনাতাঁৰ কেন্দ্ৰে একেলগে সংগীতটো বজাব। যেহেতু 30 হৰণ 6 সমান সমান কিমান হয়? 5। অৰ্থাৎ 5 বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে বজাব। অৰ্থাৎ 30 দিনত এই শব্দটো লগাই দিবা। তো এটি হ'ব আনসার। 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব? অৰ্থাৎ এই প্ৰশ্নটো এনেকুৱা ধৰণৰ যে 616 সৈন্যবাহিনী আছে আৰু 32 জনীয়া সেনাদল আছে। তো এই দুয়োটাৰ পৰা সমান সংখ্যক মানুহ থকা এনেকুৱা স্তম্ভ কিমানটা বনাব পৰা যাব? তো এইটোৰ ক্ষেত্ৰত যে প্ৰত্যেকটো স্তম্ভত যাতে এইটো সংখ্যা আৰু এইটো সংখ্যা সমান হয়, এনেকুৱা ওলাব হ'লে আমি কি ওলাব লাগিব? গ-সা-উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। তো আমি বা এই প্ৰশ্নটোৰ পৰা আমি গম পাম যে উচ্চতম সংখ্যা বুলি কৈছে, অৰ্থাৎ আমি কি ওলাব লাগিব? গ-সা-উ। তো 616 আৰু 32 এই দুটাৰ গ-সা-উ কিমান হ'ব? তো মই আৰু এটা পদ্ধতিৰে গ-সা-উ ওলাই দেখাই দিছোঁ। 616 এইটো আচলতে দুই ধৰণে ওলাব পাৰি গ-সা-উ। 2 6 যাব 3 বাৰ, থাকিব নাথাকে। 2 1ত নাযায়, বহিব 0। তাৰপিছত 16 যাব কেইবাৰ? 8 বাৰ। 2 আকৌ 3ত যাব 1 বাৰ, থাকিব 1 10 10ত যাব 5 বাৰ, 8 8ত যাব 4 বাৰ। আকৌ 2 15ত যাব 7 বাৰ, থাকিব 1 14ত যাব 7 বাৰ, 7 11 বাৰ। তাৰপিছত 32 32ত 2 যাব 1 বাৰ, 12 12ত যাব 6 বাৰ, 2 16ত যাব 8 বাৰ, 2 8ত যাব 4 বাৰ, 2 4ত যাব 2 বাৰ। অৰ্থাৎ 616 আমি ইয়াক মৌলিক উৎপাদকীকৰণ কৰি পেলাই পাইছোঁ 2 পাইছোঁ 3টা, 7 এটা, 11 এটা, আৰু 32ক 2 পাইছোঁ 5টা। তো গ-সা-উ মানে তোমালোকে জানাই এই দুটাৰ পৰা মিল থকা উৎপাদকবিলাক আহিব। 2 আহিব খালি 3টা, অৰ্থাৎ 2 2 গুণ 4 4 2 গুণ 8। এটি হ'ব আনসাৰ। যে প্ৰশ্নটোত লাষ্টত কি আছিল? খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা। এতেকে খোজকাঢ়িব লগা স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব? 8। এইটো এনসাৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা। ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো চোৱা। 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব? অৰ্থাৎ এই প্ৰশ্নটো এনেকুৱা ধৰণৰ যে 616 সৈন্যবাহিনী আছে আৰু 32 জনীয়া সেনাদল আছে। তো এই দুয়োটাৰ পৰা সমান সংখ্যক মানুহ থকা এনেকুৱা স্তম্ভ কিমানটা বনাব পৰা যাব? তো এইটোৰ ক্ষেত্ৰত যে প্ৰত্যেকটো স্তম্ভত যাতে এইটো সংখ্যা আৰু এইটো সংখ্যা সমান হয়, এনেকুৱা ওলাব হ'লে আমি কি ওলাব লাগিব? গ-সা-উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। তো আমি বা এই প্ৰশ্নটোৰ পৰা আমি গম পাম যে উচ্চতম সংখ্যা বুলি কৈছে, অৰ্থাৎ আমি কি ওলাব লাগিব? গ-সা-উ। তো 616 আৰু 32 এই দুটাৰ গ-সা-উ কিমান হ'ব? তো মই আৰু এটা পদ্ধতিৰে গ-সা-উ ওলাই দেখাই দিছোঁ। 616
এটা আসলতে দুই ধৰণে ওলাব পাৰে গসাউ 2 6 যাব 3 বাৰ থাকিব নাথাকে 2 1ত নাযায় বহিব 0 তাৰ পিছত 16 16ত যাব কেইবাৰ 8 বাৰ 2 আকৌ 3ত যাব একবাৰ থাকিব 1 10 10ত যাব 5 বাৰ 8 8ত যাব 4 বাৰ আকৌ 2 15ত যাব 7 বাৰ থাকিব 1 14ত যাব 7 বাৰ 7 11 বাৰ তাৰ পিছত 32 32ত 2 যাব একবাৰ 12 12ত যাব 6 বাৰ 2 16ত যাব 8 বাৰ 2 8ত যাব 4 বাৰ 2 4ত যাব 2 বাৰ অৰ্থাৎ 616 আমি ইয়াক মৌলিক উৎপাদকীকৰণ কৰি পেলাই পাইছো 2 পাইছো 3টা 7 এটা 11 এটা আৰু 32ক 2 পাইছো 5টা তো গ হা উ মানে তোমালোকে জানাই এই দুটাৰ পৰা মিল থকা উৎপাদক বিলাক আহিব 2 আহিব খালি 3টা অৰ্থাৎ 2 2 গুণ 4 4 2 গুণ 8 এটি হ'ব আনসার যে প্ৰশ্নটোত লাষ্টত কি আছিল খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা এতেকে খোজ কাঢ়িব লগা স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব 8 এটো আনসার তাৰ পিছৰ প্ৰশ্নটো চোৱা কি আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব তো ইয়াতো এনেকুৱা একোটা থোপত মানে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটাৰ পৰা যাতে সংখ্যাটো এনেকুৱা হয় প্ৰত্যেকটো থোপত যাতে ইয়াৰ সংখ্যা একেটাই থাকে আৰু এইটোৰ সংখ্যাও একেটাই থাকে সমান সংখ্যক আহে যাতে তো এনেকুৱা যদি হয় তেতিয়া আমি কি উলাব লাগিব গহাও বা ইয়াত সৰ্বাধিক শব্দটো যে আছে ইয়াৰ অৰ্থ গৰিষ্ঠ তো আমি বুজি পাব লাগিব ইয়াত আমি কি উলাম গহাও তো তোমালোকক আৰু এটা সহজ নিয়মত গহাও কেনেকৈ ওলাই মই ইয়াত কৰিছো কাৰণ ইয়াত যেহেতু কোনো পদ্ধতিৰ কথা উল্লেখ নাই তো 625 আৰু এটা আছে 325 তো গহাও কেনেকৈ ওলাম চাবা 5 দি যেহেতু দুইটা হৰণ যাব 5 6 যাব একবাৰ 5 2 নাযায় সরি 5 6 যাব একবাৰ থাকিব 1 12 12ত যাব দুবাৰ 25ত যাব কেইবাৰ 5 বাৰ 5 32ত যাব 6 বাৰ থাকিব 2 25ত যাব 5 বাৰ আকৌ 5 দি 5 12ত যাব দুবাৰ থাকিব 2 25ত যাব 5 বাৰ 5 6ত যাব একবাৰ থাকিব 1 15ত যাব 3 বাৰ এতিয়া আৰু হৰণ যেহেতু নাযায় তো ইহতৰ গহা উ হ'ব এই হৰণ গৈছিল যে এই সংখ্যা দুটা 5 পূৰণ 5 অৰ্থাৎ 25 তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব 25 যে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত 25টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব তাৰ পিছত আছে চোৱা 6 নম্বৰ প্ৰশ্ন যে দুডাল ৰছীৰ সমান দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্য টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব তো এই প্ৰশ্নটো আগৰটোৰ নিচিনাই যে 64 আৰু 80 সেন্টিমিটাৰ আছে আৰু দুইটাৰ পৰা এনেকুৱাকৈ আনিব লাগিব যাতে দুইডালৰ পৰা সমান দৈৰ্ঘ্য টুকুৰা কাটি উলিয়াব পৰা যায় আৰু লাষ্টত সৰ্বাধিক শব্দটো আছে অৰ্থাৎ আমি কি উলাব লাগিব গহা উ তো 64 আৰু 80 গহা উ কিমান হ'ব মোৰ আগৰ নিয়ম মতে যদি কৰো মানে গহা উ দুইটাতে হৰণ যোৱা সংখ্যা হ'ব লাগিব সেই কেইটাৰ পৰা গহা উলাম ইয়াতে 4 ৰে হৰণ যায় 4 6 যাব একবাৰ থাকিব কিমান 2 24 24ত কেইবাৰ যাব 6 বাৰ 4 8ত যাব দুবাৰ শূন্যটো নামি আহিব আকৌ 4 16ত যাব 4 বাৰ 20ত যাব 5 বাৰ
এতিয়া আৰু যেহেতু এনেকুৱা সংখ্যা নাই যে দুইটাত হৰণ যোৱা, তো আমাৰ গসাউ হ'ব 4 পূৰণ 4 অৰ্থাৎ 16। তো আমি উত্তৰটো কেনেকৈ লিখিম যে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক সংখ্যা বা দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য 16 সেন্টিমিটাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 9 নম্বৰ অংকটো চোৱা কি আছে। 9 নম্বৰ অংকটোত আছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য। তো আমি কি কৰিম ইয়াতে 18, 36, 24 আৰু 36ৰ লসাগু উলিয়াম প্ৰথমতে, তাৰপিছতহে এই সংখ্যাটো আমি পাম। তো 18, 24 আৰু 36 এইকেইটাৰ লসাগু এটা চুটি নিয়মত আমি ওলাম, তেতিয়া বেছি সহজ হয়। এইটো চোৱা, তিনিটা সংখ্যা হৰণ যোৱা কি সংখ্যা আছে, তিনিটাতে হৰণ যোৱা। তেতিয়া চোৱা, এইটো 2ৰে হৰণ যাব, 2 18ত যাব 9 বাৰ, 24ত যাব 1 বাৰ, 2 বাৰ, 2 3ত যাব 1 বাৰ, থাকিব 1, 16 16ত যাব 8 বাৰ। তাৰপিছত 3ৰে 3 9ত যাব 3 বাৰ, 3 12ত যাব 4 বাৰ, 3 16ত যাব 6 বাৰ। তাৰপিছত আকৌ 3ৰে হৰণ যাব, 3 3ত 1 বাৰ, 4ত নাযায়, 6ত যাব 2 বাৰ, 2ৰে 2 4ত যাব 2 বাৰ, 2 2ত যাব 1 বাৰ। এতিয়া আমি গোটেইকেইটা পূৰণ কৰিলে লসাগু পাই যাম। তো 2 পূৰণ 3 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ কৰিলে কিমান হ'ব, 2 3 গুণ 6, 2 3 গুণ 6, 6 2 গুণ 12। তো 12 6 গুণ কিমান হ'ব, 72। তাৰপিছত আমি কি ওলাব লাগিব যে 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা, যিটো এই 3টা অংকৰে বিভাজ্য। তো এই 3টা অংকৰে বিভাজ্য 4টা অংকযুক্ত ডাঙৰ সংখ্যাটো হ'ব, আমি কি কৰিম 4টা অংকযুক্ত ডাঙৰ সংখ্যা যে আছে, 4টা অংকযুক্ত ডাঙৰ সংখ্যাটো কিমান আছিল, 4টা অংকযুক্ত ডাঙৰ সংখ্যা এইটো 4টা 9 থকা সংখ্যা, অৰ্থাৎ 9999। তো ইয়াক আমি কি কৰিম 72 দি হৰণ কৰিম। তো 72 দি যদি 9999 হৰণ কৰোঁ কি পাম চোৱা, তো 72 99 কেইবাৰ যাব, 1 বাৰ। বাকী থাকিব কিমান, 9ৰ পৰা 2 গুচি গ'লে 7, ইয়াত থাকিব কিমান, 9ৰ পৰা 7 গুচি গ'লে 2, এই 9টো নমাই আনিম। তাৰপিছত আকৌ এইটোত কিমান বাৰ যাব 72, যিহেতু 7 27ত কেইবাৰ যাব, 7 27ত যাব 7 3 গুণ 21, 7 4 গুণ 28, 3 বাৰ যাব, 3 2 গুণ 6, 3 7 গুণ 21। তাৰপিছত আকৌ বিয়োগ কৰিম, 9ৰ পৰা 6 গুচি গ'লে 3, আৰু ইফালে 7ৰ পৰা 1 গুচি গ'লে 6, আৰু সেই 9টো কি হ'ব, নামি আহিব। এতিয়া 72 639ত কেইবাৰ যাব, 7 63ত 9 বাৰ যায়, কিন্তু 9 বাৰ দিলে বেছি হৈ যাব, 8 বাৰ দিম। 8 2 গুণ কিমান হ'ব, 16, 6 7ৰ থাকিল 1, 8 7 গুণ 56, 56 আৰু 7ৰ কিমান আছিলে 1, 57 হ'ব। তো বাকী থাকিব কিমান, 9ৰ পৰা 6 গুচি গ'লে 3, আৰু এইফালে 1 নিলে 13, 13ৰ পৰা 7 গুচি গ'লে 6। এতিয়া আমি আটাইতকৈ ডাঙৰ সংখ্যা যিটো আছিলে তাৰ পৰা আমি 63 বিয়োগ কৰি দিওঁ। বিয়োগ কৰিলে কিমান হ'ব, 6, আৰু ইয়াত থাকিব কিমান, 9ৰ পৰা 6 গুচি গ'লে 3, অৰ্থাৎ আমাৰ এই সংখ্যাকেইটাৰে বিভাজ্য 4টা অংকযুক্ত ডাঙৰ সংখ্যাটো হ'ব 9936। তো আমি লিখি দিম
কাৰণ কি 72ৰে এইটোক হৰণ কৰোঁতে আমি যিটো সংখ্যা পাইছোঁ যে 138 বাৰ গৈছে কিন্তু বাকী থাকিছে কিমান 63 অৰ্থাৎ 63টো যদি আমি বিয়োগ কৰি দিওঁ এই সংখ্যাটোৰ পৰা যিটো সংখ্যা থাকিব অৰ্থাৎ 9936 এইটো কি হ'ব 72ৰে হৰণ যাব 72ৰে হৰণ যোৱা মানে কি 18 24 আৰু 36ৰে বিভাজ্য হ'ব কাৰণ কি 72 আছিলে 18 24 আৰু 36ৰ লসাগু তো আমি লিখিম এতেকে 18 24 36ৰে বিভাজ্য চাৰিটা অংকযুক্ত ডাঙৰ সংখ্যা কিমান হ'ব 9936 এইটোই আনসার তাৰ পিছৰ অংকটো চোৱা 10 নম্বৰ কি আছে 10 নম্বৰ এটা নতুন এমসিকিউ হিচাপে দিছে ভালকে চাবা পি আৰু কিউ সংখ্যা দুটাৰ 1245 ৰ এটা উৎপাদক তলত দিয়ে কোনটো বিকল্পৰ 1245 ৰ এটা উৎপাদক হ'ব পি প্লাস কিউ পি মাইনাস কিউ পি ইনটু কিউ পি হৰণ কিউ শুদ্ধ বিকল্পটো ওলাব লাগে তো এটা আমি কেনেকৈ কৰিম চোৱা 10 নম্বৰ তো যেহেতু পি আৰু কিউৰ এটা উৎপাদক কিমান 1245 তো আমি ধৰি ললো এনেকুৱা যে পি টো আসলতে 1245 এৰে কি হ'ব হৰণ যাব হৰণ কৰিলে সাপোজ আমি ধৰি ললো x পাও ঠিক তেনেকৈ কিউৰো এটা উৎপাদক 1245 তো ধৰি ললো কিউ 1245 এৰে হৰণ কৰিলে আমি y পাও অৰ্থাৎ p ইকুৱেল টু হ'ল 1245x আৰু q ইকুৱেল টু হ'ব 1245 y এতিয়া p plus q যদি আমি উলাও কি হ'ব 1245x plus 1245 y তো দুইটাতে 1245 আছে কমন ললে x plus y থাকিব অৰ্থাৎ 1245 টু p plus q থাকিব এটা উৎপাদক হিচাপে ঠিক তেনেকৈ এতিয়া যদি p minus q লও তো 1245x minus 1245y এই দুটাৰ পৰা আমি যদি 1245 কমন লও কি থাকিব x minus y অৰ্থাৎ ইয়াতো 1245 পূৰণ হৈ থাকিব অৰ্থাৎ 1245 এটা উৎপাদক হ'ব এতিয়া আমি যদি p into q লও তো 1245 x into 1245 y অর্থাৎ ইয়াতো 1245 থাকিবে এটো না যায় কিন্তু যদি p divided by q লও 1245 x by 1245 y তো 1245 ত কটা যাব x by y থাকিব অর্থাৎ 1245 ইয়াত না থাকিব তো সেই কাৰণে তিনিটা অপচন শুদ্ধ হ'ব যে p plus q হ'ব পাৰে উৎপাদক p minus q হ'ব পাৰে p into q হ'ব পাৰে কিন্তু 4 নম্বৰটো নহয় এনেকুৱা কোনটো আছে যে কেৱল 1 2 আৰু 3 এটো হ'ব শুদ্ধ তাৰ পিছৰ অংকটো চোৱা যে স্তম্ভ মিলাব লাগে মৌলিক নাইবা যৌগিক কোনোটোই নোহোৱা সংখ্যাটো হ'ল তো এটো আমি সকলোৱে জানো এটো কিমান হ'ব 1 অৰ্থাৎ p2 কিমানৰ লগত মিলিব 4 ৰ লগত তাৰ পিছত একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ব 2 q2 3 ৰ লগত মিলিব 12 15 21 ৰ গসাউ হ'ব অৰ্থাৎ 12 15 আৰু 21 ত হৰণ যোৱা সংখ্যা হ'ল 3 এটো হ'ব ইয়াতৰ গসাউ 2 ৰ লগত মিলিব 2 আৰু 9 ৰ লসাগু হ'ব যেটো 2 এটা মৌলিক সংখ্যা লসাগু হয় দুটাৰ পূৰণফল 2 9 গুণ 18 অৰ্থাৎ p2 4 ৰ লগত মিলিব তো p 4 ৰ লগত মিলা অপচন এটাই আছে আৰু নাই চোৱা তো এটো হ'ব শুদ্ধ q2 3 ৰ লগত মিলিব তাৰ পিছত r2 2 ৰ লগত মিলিব তাৰ পিছত s2 1 ৰ লগত মিলিব তো অপচন এ শুদ্ধ তাৰ পিছত দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 এটো শুদ্ধ হয় দুটা সহমৌলিক সংখ্যাৰ গসাউ অৰ্থাৎ দুটা সহমৌলিক সংখ্যা বুলি ক'লে দুইটাৰ মাজত মিল থকা উৎপাদক বা সাধাৰণ উৎপাদক 1 হ'ব লাগিব তো সেই ক্ষেত্ৰত গসাউ 1 হ'ব গতিকে শুদ্ধ বিকল্পটো হ'ব p আৰু q দুইটাই সত্য তাৰ পিছৰ প্ৰশ্নটো চোৱা দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q এনেধৰণে প্ৰকাশ কৰিব পাৰি p equal to a b square আৰু q equal to a square b যত a b মৌলিক সংখ্যা p আৰু q লসাগু হ'ব তো লসাগুত সদায় মিল থকা ডাঙৰটো আহে তো p আৰু q দুইটাতে a আছে কিন্তু a square টো ডাঙৰ তো
তো লহাগুত a স্কয়াৰ আহিব b স্কয়াৰ আৰু b অৰ্থাৎ b দুইটাতে আছে ডাঙৰ হ'ব b স্কয়াৰ গতিকে লহাগুত b স্কয়াৰ আহিব গতিকে অপচন b টো হ'ব শুদ্ধ তাৰ পিছত 14 নম্বৰ p 119 q 462 r 105 আৰু s 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিয়া য'ত p q r আৰু s ইহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে অৰ্থাৎ আমি কি কৰিব লাগিব ইহঁতৰ মৌলিক উৎপাদক উলাব লাগিব আৰু মৌলিক উৎপাদক কাৰ আটাইতকৈ কম কাৰ আটাইতকৈ বেছি সংখ্যক আছে সেই হিচাপে আমি ঊৰ্ধ্বক্ৰমত লিখিব লাগিব তো কেনেকৈ লিখিম 14 নম্বৰ অংকটোত আমি উৎপাদক উলিয়াই চাম কোনটোৰ উৎপাদক বেছি হয় তো প্ৰথম আছে 119 তো 119 যদি চোৱা এটো চাবা 2 এৰেও হৰণ নাযায় 3 এৰেও নাযায় এটো 7 এৰে যাব 7 11ত কেইবাৰ যাব একবাৰ থাকিব কিমান 4 49ত কেইবাৰ যাব 7 বাৰ অৰ্থাৎ ইয়াৰ উৎপাদক কেইটা পাইছো দুটা তাৰ পিছত 462 ইয়াত 2 এৰে হৰণ যাব 2 4 ত যাব দুবাৰ 6 ত যাব তিনিবাৰ 2 ত যাব একবাৰ তাৰ পিছত এটো আকো কিহেৰে হৰণ যাব 3 ৰে যাব 3 23ত যাব 7 বাৰ থাকিব 2 21ত যাব 7 বাৰ আকো 7 11 বাৰ যাব অৰ্থাৎ ইয়াত উৎপাদক কেইটা পাইছো 4টা ঠিক তেনেকৈ 105 আছে 105 এটো 5 এৰে হৰণ যাব 10ত যাব দুবাৰ 5ত যাব একবাৰ 3 ৰে 7 বাৰ অৰ্থাৎ ইয়াত উৎপাদক পাইছো কেইটা 3টা ঠিক তেনেকৈ 2310 ইয়াক আমি 5 এৰে হৰণ কৰিলে 4 বাৰ যাব থাকিব 3 31ত যাব 6 বাৰ থাকিব কিমান 10 10ত কেইবাৰ যাব দুবাৰ আকো 2 এৰে 2 4 ত যাব দুবাৰ 6 ত যাব তিনিবাৰ 2 ত যাব একবাৰ তাৰ পিছত আকো এটো 3 ৰে যাব 3 21ত যাব 7 বাৰ 21ত যাব 7 বাৰ 7 11 বাৰ অৰ্থাৎ ইয়াত কেইটা পাইছো 5টা তো আটাইতকৈ কম কাৰ আছিলে পিৰ তাৰ পিছত অলপ বেছি আছিলে আৰৰ তাৰ পিছত আছিলে কিউ তাৰ পিছত আছে এস তো এনেকুৱা অপচন কোনটো আছে হেতুই হ'ব শুদ্ধ উত্তৰ যে পি আৰ কিউ এস তো চোৱা পি আৰ কিউ এস অপচন বি আছে এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 15 নম্বৰ প্ৰশ্ন 3 আৰু 10 সহমৌলিক সংখ্যা এটো হয় কাৰণ 3 আৰু 10ৰ মাজত মিল থকা উৎপাদক কেৱল এক আছে ইয়াৰ বাহিৰে অন্য উৎপাদক নাই এ আৰু বি সহমৌলিক হ'ব যদি হিয়তৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এটো কি হ'ব শুদ্ধ আৰু এটো এই উক্তিটোৰ যুক্তিও হয় তো কোনটো উত্তৰ শুদ্ধ হ'ব এ আৰু আৰ দুয়োটাই সত্য যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা হয় তাৰ পিছত চোৱা 16 নম্বৰ প্ৰশ্ন উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া এতিয়া চোৱা 3 দি x ক হৰণ কৰি এটো পাইছে অৰ্থাৎ 3 ৰ লগত 1275 পূৰণ কৰিলে আমি x পাই যাম তো 3 ৰ লগত 1275 পূৰণ কৰিলে কিমান হ'ব চোৱা 1275 পূৰণ 3 তো 3 5 গুণ 15 ৰ 5 3 7 গুণ 21 আৰু 1 22 ৰ 2 3 2 গুণ 6 আৰু 2 8 3 1 গুণ 3 তো 3825 এটো অপচন কোনটোত আছে চোৱা তো এটো আছে অপচন বিট 3825 তাৰ পিছত আমাৰ y উলাব লাগে 2 নম্বৰত y তো y এটো দি হৰণ কৰি 85 পাইছে অৰ্থাৎ 85 দি যদি 1225 ক হৰণ কৰা আমি কিমান বাৰ যাব ইয়াতে এটা অনুমান কৰিব পাৰো 8 যেহেতু 42ত কেবাৰ যায় 5 বাৰ 8 5 গুণ 40 হয় তাৰ পিছত এটো নিশ্চয় y ঠাইত কি বহিব 5 বেলেগ সংখ্যা হ'বই নোৱাৰে তাৰ পিছত z ৰ মান কিমান হ'ব যেহেতু 5 দি এটো হৰণ কৰি z পাইছে তো 5 85 ত কেবাৰ যাব 5 8ত যাব একবাৰ 5 ৰ 1 গুণ হয় 5 কিন্তু ইয়াত আছিল কিমান 8 বাকি থাকিব 3 5 ৰ আগত ধৰিলে 35 5 35ত কেবাৰ যাব 7 বাৰ অৰ্থাৎ 17 বাৰ যাব তো অপচন বি হ'ব শুদ্ধ তাৰ পিছত x + y + z ৰ মান ওলাব লাগে তিনিটা আমি যোগ কৰি দিলে হ'ল 3825 ৰ লগত y ৰ মান 5 আৰু z ৰ মান 17 যোগ কৰিলে কিমান হ'ব পাছে পাছে 10 আৰু হাতে 17 7 হাতৰ থাকিলে 2 1 3 আৰু 1 4 তাৰ পিছত 8 3 নামি আহিব অৰ্থাৎ 3847 অপচনটোত আছে অপচন বি তাৰ পিছত আছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 তাৰ পিছত 84 108
প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব তো এইটো MCQ নহয় আমি কৰি উলাব লাগিব ইয়াত যেহেতু কৈছে যে প্ৰতিটো কোঠাত যাতে প্ৰত্যেক বিষয়ৰ সমান সংখ্যক প্ৰতিনিধি থাকে এনেকে যদি বহুৱা যায় তো সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী প্ৰত্যেকটো বিষয়ৰ পৰা একোটা কোঠাত থাকিব হেতু আমি উলাব লাগে তো আমি ইয়াত কি উলাব লাগিব গহাউ এই সৰ্বোচ্চ শব্দটোৰ পৰা আমি গম পাব লাগিব তো গহাউ আমি একদম সহজ নিয়মত কেনেকৈ উলাই হেতু কৈ দিছো কিমান আছে 60 84 আৰু 108 তো তিনিওটাত হৰণ যোৱা সংখ্যা কি আছে সো 4 ৰে হৰণ যাব ডাঙৰ সংখ্যা তো 4 ৰে কৰিলো 4 6 ত যাব একবাৰ থাকিব 2 20 ত যাব 5 বাৰ 4 8 ত যাব দুবাৰ 4 ত যাব একবাৰ 4 10 ত যাব দুবাৰ থাকিব 2 28 ত যাব 7 বাৰ এতিয়া তিনিওটাতে হৰণ যোৱা সংখ্যা লব লাগিব 3 ৰে হৰণ যায় 5 বাৰ 7 বাৰ 9 বাৰ তিনিওটাত হৰণ যোৱা আৰু আছে নেকি নাই গতিকে এই তিনিওটাত হৰণ যোৱা যিকেইটা সংখ্যা আছে এইকেইটাৰ পূৰণফলে হ'ব গহাউ কিমান হ'ব 12 অৰ্থাৎ আমাৰ 1 নম্বৰ উত্তৰ এইটোৱে তো আমি তলত লিখি দিম যে প্ৰতিটো কোঠাত সৰ্বোচ্চ প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 গৰাকী অংশগ্ৰহণকাৰী থাকিব 12 গৰাকী অংশগ্ৰহণকাৰী থাকিব এটো হল 1 নম্বৰৰ উত্তৰ তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি আছিল যেটো 2 নম্বৰ প্ৰশ্নটোত কৈছিল যে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব তো যেহেতু প্ৰত্যেকটো মুঠ অংশগ্ৰহণকাৰী কিমান আছিল মুঠ অংশগ্ৰহণকাৰী আমি উলাই লম মুঠ অংশগ্ৰহণকাৰী তিনিটা যোগ কৰিম 60 84 তাৰ পিছত 108 যোগ কৰিলে কিমান হ'ব 8 4 12 2 হাতৰ থাকিল 1 দহকৰ গৰত আছে 8 আৰু 6 14 14 আৰু 1 15ৰ 5 হাতৰ থাকিল 1 252 তো প্ৰত্যেকটো কোঠাত যেহেতু প্ৰতি বিষয়ৰ 12 জনকৈ থাকে আমি আগৰটোত 1 নম্বৰটোত উলাইছো গতিকে প্ৰতিটো প্ৰয়োজনীয় কোঠাৰ সংখ্যা হ'ব প্ৰয়োজনীয় কোঠাৰ সংখ্যা 252 আমি 12 দি হৰণ কৰিম 12 দি হৰণ কৰিলে সো 12 25 ত যায় আছে দুবাৰ থাকিব 1 12 ত যাব একবাৰ অৰ্থাৎ 21 টা তাৰ পিছত 3 নম্বৰ আমি কি উলাব লাগে তিনিটাৰ লহাগু তো মই ছুটি হৰণ নিয়মত কৰিম তো সলিউশন তিনিটাত হৰণ কৰিব পৰা সংখ্যাৰে হৰণ কৰিম আগৰ নিচিনাকৈ ললো 4 ৰে একবাৰ 20 ত যাব 5 বাৰ 2 বাৰ একবাৰ তাৰ পিছত 4 10 ত যাব দুবাৰ 2 28 ত 7 বাৰ 3 ৰে 5 বাৰ 7 বাৰ 9 বাৰ আৰু যেহেতু হৰণ নাযায় ঠিক লহাগু বুলি ক'লে আমি গোটেই কেইটা সংখ্যা পূৰণ কৰিব লাগিব 4 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 9 এ পূৰণ কৰিলে কিমান হ'ব 4 3 গুণ 12 12 5 গুণ 60 আৰু 6 9 গুণ কিমান হয় 63 তো 60 63 গুণ কিমান হ'ব চোৱা শূন্যটো থৈ দিলো 6 3 গুণ 18 8 হাতৰ থাকিল 1 6 গুণ 36 আৰু 1 37 3780 এটো হ'ব লহাগু তাৰ পিছত আমি উলাব লাগে যে 4 নম্বৰ ইহতৰ লহাগু আৰু গহাউৰ পূৰণফল উলাব লাগে সো 60 64 84 আৰু 108ৰ গহাউ আৰু লহাগুৰ পূৰণফল উলাব লাগে তো কেনেকৈ উলাম যে 60 84 108ৰ লহাগু পূৰণ গহাউ সমান সমান 3780 এটো যেহেতু লহাগু পাইছো আৰু গহাউ আমি 1 নম্বৰত উলাইছিলো কিমান পাইছিলো 12
তো এই দুটা পূৰণ কৰিলে কিমান হ'ব শূন্যটো থৈ দিলো 338ক 12 দি পূৰণ কৰিম 2 8 গুণ 16 6 2 7 গুণ 14 আৰু 1 15 5 2 3 গুণ 6 আৰু 1 7 তাৰ পিছত 1 দি 1 8 গুণ 8 1 7 গুণ 7 1 3 গুণ 3 6 8 5 13 3 7 থাকিলে 14 আৰু 1 15 5 7 থাকিলে তো 45,360 হ'ব এই দুটা সংখ্যাৰ লহাগু আৰু গসাউৰ পূৰণফল তো এনেকুৱা ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেন্ট কৰিবা থ্যাংক ইউ